অসমীয়া চুটিগল্পৰ জনক কোন? উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম উপন্যাস লিখক কোন? উত্তৰটো হ'ল ৰজনীকান্ত বৰদলৈ। প্ৰথম ৰোমান্টিক কবি কোন? উত্তৰটো হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰথম সনেট কবি কোন? উত্তৰটো হ'ল হেমচন্দ্ৰ গোস্বামী। বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি কাৰ ৰচনা? উত্তৰটো হ'ল হেমচন্দ্ৰ বৰুৱা। পুথি হিচাপে ছপা হোৱা প্ৰথম অসমীয়া আলোচনী কি? উত্তৰটো হ'ল লাহৰী। ৰজনীকান্ত বৰদলৈৰ প্ৰথম আৰু একমাত্ৰ সামাজিক উপন্যাসখনৰ নাম কি? উত্তৰটো হ'ল মিৰি জীয়ৰী। ৰাচনা বৰুৱা ছদ্মনাম লৈ বিৰিঞ্চি কুমাৰ বৰুৱাই লিখা উপন্যাসখনৰ নাম কি আছিল? উত্তৰটো হ'ল সেউজী পাতৰ কাহিনী। বীণা বৰুৱা ছদ্মনাম লৈ বিৰিঞ্চি কুমাৰ বৰুৱাই লিখা উপন্যাসখনৰ নাম কি? উত্তৰটো হ'ল জীৱনৰ বাটত। প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি? উত্তৰটো হ'ল ভানুমতী। দৰ্শকসকল, আমি আপোনালোকে অভ্যাস কৰিব পৰাকৈ 150 কুৱেশ্যনৰ এটা OMR শ্বীট প্ৰস্তুত কৰি উলিয়াইছিলোঁ। যদি আপুনি এতিয়ালৈ সংগ্ৰহ কৰা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছএপ লিংক দি দিছোঁ। গতিকে তাত গৈ আপোনালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হওক আৰু OMRটো সংগ্ৰহ কৰি আপোনালোকে অভ্যাস আৰম্ভ কৰক, যাতে কোনো কাৰণতে আপোনাৰ 150 কুৱেশ্যন কৰোঁতে 150 মিনিটতকৈ বেছি প্ৰয়োজন নহয়। ধন্যবাদ।